Hello everyone, নমস্কাৰ মই দীপশা আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন চেনেল যাৰ নাম হ'ল খাও আহক আৰু নামটো শুনিয়ে নিশ্চয় গম পাইছে যে ইয়াত আপোনালোকে টেষ্টি খানা মানে খাবলৈ নাপালেও দেখিবলৈ পাব আৰু জানিবলৈ পাব খানাবোৰৰ বিষয়ে অসমীয়া খাদ্য জগতৰ লগতে অসমৰ বাহিৰলৈ আমি যদি যাওঁ বা বিভিন্ন ধৰণৰ খানাৰ জুতি লওঁ তাৰ সোৱাদ আপোনালোকক দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আজি এটা সৰু ভিডিঅ' লৈ আহিছো এয়া চেৰাপুঞ্জীৰ পৰা চেৰাপুঞ্জী মানে হ'ল গৰম মেগী সেভেন সিস্টাৰ ৱাটাৰফলৰ কাষত এনেকৈ গৰম মেগী আৰু লগত একাপ চাহ পালে আৰু কি লাগে নহয়নে বাৰু আপোনালোকৰ কেনেকুৱা লাগে এনেকুৱা ঠাণ্ডা বতৰত বা ঠাণ্ডা ঠাইত গৈ খাবলৈ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু চেনেলটোত নতুন হ'লে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এয়া মোৰ লগত মোৰ বান্ধৱী ময়ূৰাক্ষী আমি গৈছিলোঁ মাজতে আৰু তাৰে সৰু ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এনেকুৱা ধুনীয়া ভিডিঅ'বোৰ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেনেহ'লে লগ পাম এটা নতুন ইয়ামি ভিডিঅ'ৰ সৈতে till then bye bye take care